নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হ'ল ইউনিফৰ্মৰ গাইডলাইন, আৰু সেই গাইডলাইনত আমি কি আছে যিটো আমাৰ কৰিবলগীয়া আছে বিদ্যালয়ত, আমাৰ SMC পৰ্যায়ত আমি কি কৰিব লাগে, আমি কেনেদৰে কমিটি গঠন কৰিব লাগে, এই আটাইকেইটা বস্তুলৈ আজি আলোচনা কৰিম। যিহেতু ইউনিফৰ্মটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ, আৰু সেইটোৰ পৰা যাতে তেখেতসকলে বঞ্চিত নহয় সেইটো আমি লক্ষ্য ৰাখি আমি কামটো কৰিম। আৰু কিছু প্ৰয়োজনীয় তথ্য আছে যিকেইটা আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে আহক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ যিটো গাইডলাইন আছে ইউনিফৰ্মৰ, সেই গাইডলাইনখনত ধুনীয়াকৈ মেনশ্যন কৰা আছে, আৰু তাত যিটো জেনেৰেল পইণ্ট, সেই জেনেৰেল পইণ্টছত কৈছে যে প্ৰতিগৰাকী ল'ৰা ছোৱালীয়ে 2 পেয়াৰকৈ মানে ভাল কোৱালিটি ইউনিফৰ্ম পাব লাগিব। মানে এটা হ'ব তাত নৰ্মেল পেয়াৰ, আৰু আনটো পেয়াৰ হ'ব য'ত টি চাৰ্ট থাকিব, আৰু গাৰ্লছৰ কাৰণে থাকিব এটা স্কাৰ্ট, আৰু বয়জৰ কাৰণে থাকিব এটা হাফ পেণ্ট। ইয়াত ফুল পেণ্ট মেনশ্যন কৰা নাই। আৰু যিটো ছেকেণ্ড পেয়াৰ মই ক'লোঁ যে টি চাৰ্ট আৰু বয়জৰ কাৰণে যিটো হাফ পেণ্ট আৰু গাৰ্লছৰ কাৰণে স্কাৰ্ট, সেই ইউনিফৰ্মটো তেখেতসকলে ছেটাৰডেত পিন্ধি বিদ্যালয়ত আহিব লাগিব, সেইটো ইয়াত মেনশ্যন কৰা আছে। ঠিক আছে। আৰু প্ৰতিগৰাকী ষ্টুডেণ্টৰ কাৰণে 600, ক্লাছ 1ৰ পৰা 8লৈকে প্ৰতিগৰাকী ষ্টুডেণ্টৰ কাৰণে 600, সেইটো হ'ল বাজেটটো। আচ্ছা, ইয়াৰ পিছত যিটো আপোনাৰ ইউনিফৰ্মটো ল'ব আৰু যিটো ডেলিভাৰী, সেইটোৰ ওপৰত কৈছে যে SMCয়ে সেইটো ডিচাইড কৰিব লাগিব, আৰু সেই ইউনিফৰ্মটো এই ফেব্ৰুৱাৰী 2024ৰ 15 তাৰিখৰ ভিতৰত পাব লাগিব বুলি কৈছে। ঠিক আছে। তাৰ কাৰণে আমাৰ আগৰ 2019 এটা গাইডলাইন আছিলে, সেইমতে ল'ব লাগিব ইউনিফৰ্মটো। সেইটো মই দেখাই দি আছোঁ অলপ পিছত। ইয়াত আৰু কৈছে যে SMC আৰু SMDCয়ে ইউনিফৰ্মটো কি ধৰণৰ ল'ব, কেনেকুৱা ল'ব, তাৰ চাইজ, ষ্টুডেণ্ট হিচাপে সেই ইউনিফৰ্মৰ চাইজ, এই সকলোবিলাক মানে যিটো প্ৰপাৰ মেজাৰমেণ্ট আছে, সেই প্ৰপাৰ মেজাৰমেণ্টবিলাক লোৱাৰ পিছতহে সেইটো ফাইনেল কৰিব লাগিব। ঠিক আছে। আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল কোৱালিটি কণ্ট্ৰল মেকানিজম, যিটো কৈছে, য'ত আমি কোৱালিটি কণ্ট্ৰল কমিটি এটা বনাব লাগিব আমাৰ বিদ্যালয়ত। আৰু সেই কোৱালিটি কণ্ট্ৰল কমিটিত কেইজন থাকিব লাগিব সেইটো শুনক। সেইটো হ'ল যে আপোনাৰ বিদ্যালয়ৰ ওচৰত থকা, মানে আপোনাৰ বিদ্যালয় যিখন এৰিয়াত আছে তাত থকা 3জন ছিনিয়ৰ চিটিজেনৰ নাম সোমাব লাগিব। মানে 3জন ছিনিয়ৰ চিটিজেন লাগিব সেই কোৱালিটি কণ্ট্ৰল কমিটিত। তাৰ লগতে আপোনাৰ বিদ্যালয়ৰ টিচাৰ্ছ, এতিয়া আপোনাৰ যদি 8জন 10জন আছে টিচাৰ, আপুনি 3-4জন ল'ব খোজে তাকো ল'ব পাৰে, বা 8-10জন টিচাৰকো আপুনি লৈ ল'ব পাৰে। তাৰ লগতে SMC SMDCৰ যিটো মেম্বাৰ্ছ আছে, সেই মেম্বাৰ্ছসকলক ল'ব লাগিব। ঠিক আছে। সেইটো কিহৰ কাৰণে ল'ব লাগিব? কোৱালিটি কণ্ট্ৰল কমিটি। আৰু এইটো বৰ ইম্পৰ্টেণ্ট, এইটো নলোৱাকৈ আপুনি ইউনিফৰ্ম এইবাৰ মানে কি কৰিবই নাযাব, কাৰণ কেতিয়া কোৱালিটি চেকত কোনে আহি যায় একো ক'ব নোৱাৰি। ইতিমধ্যে কোৱালিটি চেক যিকেইটা বিদ্যালয়ত যাই আছে আমাৰ DC ছাৰ, ADC ছাৰসকল, তেখেতসকলে সেইটো কোনটো চাই আছে। গতিকে সেই কোৱালিটি কণ্ট্ৰলত কম্প্ৰমাইজ কৰাটো এইবাৰ মানে কিয়ে হ'ব, বুৰ্বকামি কৰা হ'ব। গতিকে আপুনি এই কোৱালিটি কণ্ট্ৰল কমিটিটো বনাব, আৰু সেইটো কাৰণে 3জন ছিনিয়ৰ চিটিজেন লাগে, টিচাৰ্ছ লাগে, আৰু SMCৰ যিকেইজন মেম্বাৰ আছে সেইকেইজন লাগে। ঠিক আছে। এইটো লৈ আপুনি কোৱালিটি কণ্ট্ৰল কমিটি এটা SMC বনাই ল'লে, আৰু ইয়াৰ পিছত আপুনি ডিচাইড কৰি ল'লে যে কোনটো ভেণ্ডাৰক আপুনি দিব, কাৰণ কোটেশ্যনটো 3টা 4টা 5টা বা আৰু বেছিয়ে আহে, তো তাৰ ভিতৰত কোনটা দিব, কোনটা কোৱালিটি ভাল, সেইটো চাই ল'ব। ঠিক আছে। আৰু এই কোৱালিটি কণ্ট্ৰল কমিটি যদি কোনো এটা ধৰক ডিচাইড কৰিব নোৱাৰিলে যে কোনটোক দিব পাৰি, মানে কনফিউজ, হেল্প লাগে, হেল্প ল'ব পাৰিব ব্লক লেভেল যিটো কোৱালিটি কণ্ট্ৰল কমিটি আছে তেখেতসকলৰ। ঠিক আছে। তো এই ব্লক লেভেল যিটো কমিটি আছে, সেই কমিটিয়ে চাই যিটো ফাইনেল কৰিব, সেইটোৱে ফাইনেল হ'ব। ইয়াৰ পিছত এই ব্লক লেভেল কমিটি সেইটো ফাইনেল কৰি দিয়াৰ পিছত, আৰু SMCৰ মানে স্কুল লেভেল যিটো কমিটি, সেইটো আৰু তাক মানে নাকচ কৰিব নোৱাৰে, সেইটোৱে মানিব লাগিব। হৈ গ'ল। আৰু ব্লক লেভেল কমিটিটো আমাৰ বিহসকল থাকিব, DPO প্ৰগ্ৰামাৰসকল থাকিব, ছিনিয়ৰ চিটিজেন, একে প্ৰচেছটো। আৰু ঠিক তেনেকৈ ডিষ্ট্ৰিক্ট লেভেল কমিটিও আছে।
আৰু ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ পৰা আহিব পাৰে আপোনালোকৰ কিবা কোৱালিটি চেকত, মানে যেতিয়া ভিজিট কৰিব তেতিয়া চাব যে কি কোৱালিটি ইউনিফৰ্ম আপুনি দিছে। এইকেইটা হ'ল আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আৰু এটা আছে যে পে'মেণ্ট আপুনি কেতিয়া কৰিব। পে'মেণ্টটো আপুনি কৰিব লাগিব কোৱালিটি চেকৰ পিছত। আৰু আমাৰ আৰু এটা অৰ্ডাৰ আছে যে আমি ইউনিফৰ্ম পোৱাৰ পিছতহে পে'মেণ্টটো কৰিব লাগে বুলিও কৈছে। এতিয়া কথা হ'ল সেই সকলোখিনি কাম আমাৰ এই 15 ফেব্ৰুৱাৰীৰ ভিতৰত কৰাটো এটা বৰ ডাঙৰ চেলেঞ্জ। আৰু সেইটোৰ কাৰণে CRC সকলক বাৰ বাৰ মানে কিবা এটা বিচাৰি আছে যে কেইটা স্কুলে ৱৰ্ক অৰ্ডাৰ দিলে। গতিকে যদি দিয়া নাই এতিয়া দি লওক, আৰু যদি SMC কমিটিখন বনোৱা নাই আজিয়ে বনাই লওক, টাইম নাই আৰু। ইয়াৰ পিছত আৰু এটা কৈছে যে মিছন ডিৰেক্টৰ আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰে মানে এই টেষ্ট কোৱালিটি যিকোনো লেভেলত, ডিষ্ট্ৰিক্ট হওক, ব্লক হওক, SMC হওক, যিকোনো লেভেলত তেখেতসকলে কোৱালিটিটো চেক কৰিব পাৰে। আৰু কোৱালিটি চেক কৰাৰ পিছত তেখেতে যদি ছেটিছফাই নহয়, যদি কয় যে নাই যে তাৰে ভিতৰত যিকোনো এটা ছেটিছফাই, তেনেহ'লে সেইটোকে দিব লাগিব। বা তেখেতসকলে যিকোনো টাইমত একাডেমিক ছেশ্যনত যিকোনো টাইমত আপোনাৰ বিদ্যালয়ত আহিও কোৱালিটি চেকটো কৰিব পাৰে যে আপুনি কি ধৰণৰ কোৱালিটি দিছে। ইয়াৰ পিছত আৰু এটা কথা হ'ল, যদি সেই কোৱালিটি যি ভেণ্ডৰৰ পৰা আপুনি ইউনিফৰ্মটো লৈছে, ধৰক আগত এটা কোৱালিটি আছিল, ইউনিফৰ্মটো পোৱাৰ পিছত সেইটো কোৱালিটিটো ভাল নহ'ল, সেইটো বেলেগ কোৱালিটি হৈ গৈছে, তেনেহ'লে আপুনি বিচাৰিলে আপুনি সেইটো কমপ্লেইন কৰিব পাৰে। আৰু যদি কোনো লেভেলতে সেই কমপ্লেইনটো হয়, তেনেহ'লে সেই ভেণ্ডৰটো 3 বছৰৰ কাৰণে ব্লেক লিষ্টিং কৰি দিয়া হ'ব। মানে 3 বছৰৰ কাৰণে সেই ভেণ্ডৰ কোনো কাম কৰিব নোৱাৰিব ইউনিফৰ্ম লৈ। ঠিক আছে, তো এইটো এটা বৰ মানে গুৰুত্বপূৰ্ণ এটা বিষয় যিটো আমি জানি ল'ব লাগিব। ইয়াৰ পিছত পে'মেণ্ট আৰু মেইনটেনেঞ্চ ৰেকৰ্ডটো আমি কেনেকৈ কৰিম সেইটোৰ কথা কৈছে। সেইটো আগৰ নিচিনাকৈ হ'ব। পে'মেণ্ট আমি আজিকালি কানাড়া বেংকৰ থ্ৰু দি হৈ আছে, তো সেইটো থ্ৰু দিয়ে হ'ব। তাৰ লগতে কৈছে যে কোনো মেম্বাৰ ছেক্ৰেটাৰী মানে হেড টিচাৰ বা হেড মাষ্টাৰৰ লগতে কোনো মানে আদাৰ টিচাৰে এই স্কুল আৱাৰৰ ভিতৰত এই ইউনিফৰ্ম লৈ অফিচ বা কোনো ভেণ্ডৰ লগত কোনো ধৰণৰ মানে ফিজিকেল যিটো মিট সেইটো কৰিব নোৱাৰিব। এইটো ইয়াত ধুনীয়াকৈ মেনশ্যন কৰি দিয়া হৈছে। তাৰ লগত আৰু এটা কৈছে যে প্ৰপাৰ একাউণ্টিং মাষ্ট বি মেড এট SMC SMDC লেভেল। যিটো একাউণ্টিং মানে কিমান টকা ক'ত দিয়া হ'ল, সেই একাউণ্টিং বস্তুটো খুব ধুনীয়াকৈ ইয়াত মেনশ্যন কৰি ল'ব লাগিব, মানে মেইনটেইন কৰি ল'ব লাগিব। ঠিক আছে। আৰু যদি কোনো ধৰক আপোনাৰ ইউনিফৰ্মৰ টকা সোমাইছে 150 জনৰ, কিন্তু আপোনাৰ বিদ্যালয়ত আছে 120 জন এনৰলমেণ্ট, গতিকে এই 30 জন যে এক্সেছ হ'ল, সেইটোতো এই আনস্পেণ্ড যিটো এমাউণ্ট সেইটো আপুনি ৰিফাণ্ড কৰি দিব লাগিব। ঠিক আছে, সেইবিলাক প্ৰচেছ অলৰেডি জানা আছে আপোনালোকে বা কৰিছোঁ একাউণ্টেণ্টৰ লগত বহি। আৰু যিটো ব্লক একাউণ্টেণ্ট যিটো আছে তেখেতে হ'ব সেই মানে কি কৰিব লাগিব, এই 15 মাৰ্চৰ ভিতৰত এইটো যিটো ইউটিলাইজেশ্যন যিটো চাৰ্টিফিকেট দিয়ে ভেণ্ডৰৰ পৰা, সেই ইউটিলাইজেশ্যন চাৰ্টিফিকেটখন এই 15 মাৰ্চৰ ভিতৰত তেখেতৰ হাতত জমা দিব লাগিব। আৰু তেখেতে সেইটোৰ বাকী যিখিনি প্ৰচেছ কৰিব লগা আছে সেইখিনি কৰি দিব। ঠিক আছে। এতিয়া বহুতৰ কুৱেশ্যন হ'ল যে এই ইউনিফৰ্মটো আমাৰ কি লেভেল, মানে 23-24 নে 24-25, গতিকে এটা ঠাইত এটা লিখা আছে, ক'তবা মানে 24-25 লিখা আছে, ক'তবা 23-24 লিখা আছে। গতিকে এইটো 24-25 হ'ব লাগে, মষ্ট প্ৰবাবলি এইটো 24-25 হ'ব, কাৰণ অৰ্ডাৰবিলাকতে কোনো মানে কিবা নাই, চিয়ৰিটি নাই। ঠিক আছে। তো এতিয়া আৰু এটা কথা হ'ল যে আপোনালোকে এই যিটো SMC লেভেল যিটো কণ্ট্ৰল কমিটি, সেই কমিটিখন যাতে মানে আপোনালোকে নলোৱাকৈ যাতে কামটো নকৰে, সেইটো অৱশ্যই লওক। আৰু আজিৰ ভিতৰতে সেইটো লৈ লওক, যেনেদৰে হওক সেইটো লওক, কাৰণ সেইটো নল'লে আপোনালোকৰ এটা মানে বিপদ হ'ব পাৰে বুলি মই ক'ম। কাৰণ আমি মানে বাছাৰ যিটো উপায় সেইটো আমি হাতত ৰাখিব লাগিব। আৰু যিটো গাইডলাইন, সেই গাইডলাইনখনটো আমি ফ'ল' কৰিবই লাগিব। গতিকে গাইডলাইনত দিয়াই আছে যদি আমি সেই বস্তুটো আমি মানে ডেফিনেটলি মানি ল'ব লাগে। ঠিক আছে। ইয়াৰ পিছত মই যিটো কথা কৈ আছিলোঁ যে এই কিবা ওপৰত যিটো দিছিলে যে 6 মাৰ্চ 2019 মানে যিটো গাইডলাইন আছিলে যে আমি কেনেদৰে আমি কামটো কৰিব লাগিব, মানে কোন ষ্টুডেণ্টক কি দিব লাগে, সেইটো ইয়াতে আপোনাৰ মেনশ্যন আছে। আপুনি চাব পাৰে যে ক্লাছ 1 to 5ক
কি দিব লাগে ইউনিফৰ্ম ফৰ বয়েজ ল'ৰাৰ কাৰণে 1 হাফ স্লিভ শাৰ্ট এণ্ড 1 ফুল স্লিভ শাৰ্ট, এটা হাফ শাৰ্ট আৰু এটা ফুল শাৰ্ট, তাৰ লগতে 1 ফুল পেণ্ট এণ্ড 1 হাফ পেণ্ট এণ্ড 1 ফুল পেণ্ট বুলি কৈছিল হয়নে। আৰু গাৰ্লছৰ কাৰণে 1 হাফ স্লিভ শাৰ্ট এণ্ড 1 ফুল স্লিভ শাৰ্ট, 2 শাৰ্টছ বিল' নি লেন্থ বুলি কৈছে, আৰু কালাৰটো গ্ৰে শাৰ্ট নেভি ব্লু পেণ্ট। আৰু তলত 6ৰ পৰা 8ৰ কাৰণে ল'ৰাৰ কাৰণে 1 হাফ স্লিভ শাৰ্ট এণ্ড 1 ফুল স্লিভ শাৰ্ট, 2 ফুল পেণ্টছ আৰু 2 পেয়াৰ অফ সালৱাৰ কুৰ্তা উইথ এটাচ জেকেট। এটা অকল এই ছোৱালীৰ ক্ষেত্ৰতহে বস্তুটো ডিফাৰেণ্ট হৈ আছে, বাকী ল'ৰাৰ ক্ষেত্ৰত ছেম। আৰু এইটো বস্তু আপুনি তেতিয়া ফ'ল' কৰক, কাৰণ বহুত টিচাৰে এইটো কৈ আছে যে এটা ষ্টুডেণ্ট আমাৰ ক্লাছ 5ত আছে, সেই ষ্টুডেণ্টখন এইবাৰ ইউনিফৰ্ম পাই যোৱাৰ পিছত তেখেতেতো পাছ আউট হৈ যাব এল পি স্কুলৰ পৰা, আৰু তেখেতে এম ই স্কুলত গুচি যাব, আৰু এম ই স্কুলত গুচি গ'ল, এম ই স্কুলৰ ড্ৰেছটো যদি বেলেগ হয়, ড্ৰেছ কোডটো যদি বেলেগ হয়, তেনেহ'লে কি হৈ যাব, মিছমেচ হৈ যাব ডাটাটো, মানে ড্ৰেছটো মিছমেচ হৈ যাব, গতিকে অলপ বেয়া দেখিব। সেইকাৰণে মানে বহুতে কৈ আছে যে আমি যদি একেলগে ল'ব পাৰোঁ তেনেহ'লে ভাল আছিল বুলি কৈ আছে। তেনেহ'লে এইটো ফ'ল' কৰক, এই কালাৰ মতে যাওক, তেনেহ'লে হৈ যাব। ধন্যবাদ।